সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো উপভোগ কৰিব। ইয়াত মানে লেপেটকৰা অঞ্চলতে এখন মিটিং হৈ আছে। কিহৰ মিটিং আপোনালোকক দেখুৱাইছোঁ। বহু ধৰণৰ মিটিং হৈ থাকে নহয় জানো। ইমান মানুহ চাওক, ভিৰ আগফালে চাওক। এইফালে আকৌ বন্ধুক লগ পাই গ'লোঁ, বন্ধু হাই হেল্ল' কৈ দিব ক'লোঁ আৰু এইফালে আহি বাহ চাওক চাওক মানুহ গাড়ী জাম লাগি গ'ল। এক্সিডেণ্ট হৈছে বুলি ভাবিছোঁ, নহয় এয়া হ'ল শোভাযাত্ৰা আৰম্ভ কৰি আছে। মানে কৈ আছে মিটিং হৈ আছে। কি হয় মুণ্ডা মিটিং হৈ আছে। ব'লক দেখাওঁগৈ তেতিয়াহ'লে। এয়া মোৰ হাততে কিবা এটা আছিলে, মানে অকণমান হাতত লৈ ফুৰিব অসুবিধা হ'ল। মই দাইদেউৰ দোকানতে থৈ গ'লোঁ। থৈ পেলি আকৌ আপোনালোকক দেখুৱাইছোঁ। ইমানে মানুহ ভিৰ চাওকচোন। বাহ ফিল্ডত মানুহ নধৰা হৈছে, লাখ লাখ মানুহ হৈছে নেকি। ব'লক তেতিয়াহ'লে ফিল্ডখন অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক। চাওক বাহ ইমান ধুনীয়া লাগিছে ঘৰটো চাওকচোন। আমাৰ ঘৰ বুলি আহিছে, নহয় এয়া মুণ্ডা ঘৰ দেই। শ্বহীদ তপনটো গোটেইবোৰে উঠি মেলি সেয়া ফটো ক্লিপ মাৰি লৈছে আৰু মোৰো ভাল লাগি গ'ল তেনেকৈ আপোনালোকক আহি দেখুৱাই দিলোঁ। চাওক সেই চাওক ফটো ক্লিপ মাৰিছে, সকলোৱে চেল্ফি উঠাত লাগিছে নহয় জানো। আজিকালি চেল্ফি মেন হৈ পৰিছে চাওক গাইজ। আৰু এইফালেও চেল্ফি উঠা মানে পইণ্ট এটা বনাই থৈছে। আৰু ইমানবোৰ মানুহবোৰ দেখিছেনে। অকণমান ভিডিঅ'টো ক্লিপ কৰিলে হাই বাই কৰি দিব ক'লোঁ তাহাঁতক। আহি আকৌ পেণ্ডেলটোৰ তললৈকে যাওঁ বুলি কৈছোঁ। পেণ্ডেলৰ মানুহ কিমান হৈ আছে চাওক। ব'লক তেতিয়াহ'লে আকৌ মুণ্ডা জাতীয় পৰম্পৰাটোৰ ৰীতি নীতিবোৰ ইয়াতে হৈ আছে। কিনো হয় চাওক আপোনালোক অকণমান দেখুৱাই দিছোঁ চাওক এইবোৰ। আৰু এইফালে কপিৰাইট লাগিবৰ কাৰণে গান এটা লাগি আছে। সেইকাৰণে মই মানুহজনে কিবা কথা কৈ আছিলে, তেওঁ পূজা পাতল কেনেকৈ কৰে সেইবোৰ খুঁটি পূজা কৈ আছিলে। মই সেইখিনি ক্লিপ কৰি লৈছিলোঁ, কিন্তু গান লাগি থকাৰ কাৰণে মই ভিডিঅ'ত তেনে কথাবোৰ দিব নোৱাৰিলোঁ। চৰি। আৰু ভিডিঅ'টো অকণমান দেৰি হ'ল দেই দিয়া, বহুতখিনি দেৰি হ'ল বাৰু। মুণ্ডা মিটিং ভাঙি ক'বা পালেগে মানুহ। মই ভিডিঅ' এতিয়া আপলোড কৰিছোঁ। আৰু মানুহ চাওক গাইজ, কিমান মানুহক চাওক। বাহ পেণ্ডেলৰ তলত আৰু এইফালে মই পেণ্ডেলৰ ওপৰত, ষ্টেজৰ ওপৰত মানে গাইজ আপোনালোক দেখুৱাবলৈ অকণমান কিবা এটা সাহস কৰিছোঁ আৰু তেনেকৈ। চাওক মানুহ চাওক না। আৰু এয়াহে বিশ্বা মুণ্ডা মানুহ। এয়াই হ'ল বিশ্বা মুণ্ডাৰ ল'ৰা ছোৱালী বুলি ক'ব লাগিব, নাতিপুতি বুলি ক'ব লাগিব, সকলোৱে ক'ব লাগিব নহয় জানো। এইখিনি চা একগোট হৈ পিনে আজি মিটিংখনত এটেণ্ড হৈছেগৈ গোটেইবোৰ নহয় জানো। আমাৰ নহয় এনেকুৱা এখন মিটিং হ'বলৈ চাই একগোট হ'ব নেকি, হ'ব জানো গাইজ। কেতিয়াও নহয় সঁচাকৈ নহয়, এইটো সঁচা কথা। আজি চা সকলোৱে এটা গোট হৈ পিনে এখন মিটিং আহ্বান কৰিছে, তেওঁ জন্ম জয়ন্তী উৎসৱ পাতিবলৈ কেনে। আৰু এই লেপেটকৰা অঞ্চলতে এতিয়া মই ফিল্ডৰ মাজৰ পৰা ওলাই যাম বুলি ভাবিছোঁ। ফিল্ডত মানুহ ইমানেই হৈ আছে আৰু ৰ'দটো দিছে নে। সকলোৱে চাহ ৰ'বলৈ ৰখি আছে আৰু গৈ আছোঁ। মই আকৌ শোভাযাত্ৰা অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ গাইজ। ব'লক তেতিয়া শোভাযাত্ৰা আৰম্ভ কৰিছে নহয়। কিমান মানুহ হৈছে শোভাযাত্ৰা তাকো দেখুৱাওঁ বুলি ভাবিছোঁ আপোনালোকক। ব'লক। আৰু মই ইয়াতে থোৱা মোৰ হাতেৰে মানে গিফ্ট মানে কিবা এটা থৈছিলোঁ দাদাৰ দোকান, সেইটো লৈ লৈছোঁ। আৰু সেইফালে ইয়াতে চাহ তাহ খাইছে, অকণমান ভিডিঅ'টো ক্লিক কৰি ল'লোঁ। ভালে আপোনালোকেও যদি কেতিয়াবা আহে লেপেটকৰাত দাদাৰ দোকানত চাহ তাহ খাই যাব আৰু দেই। মই চাহ তাহ নাখালোঁ বাৰু, মোৰ দেৰি হোৱাৰ কাৰণে মই ঠাইত ওলাইছোঁ বুলি কৈ আছোঁ আপোনালোকক। হঠাতে মানে যাবলগীয়া হ'ল। আৰু বন্ধুৰ লগত কোনো বন্ধু গৈ আছে আমাৰ মোৰ লগত, সেয়া দেখুৱাই দিছোঁ। আপোনালোকে এক ফল দেখিছে নাই, মোৰ 3 ফল আছে। আপোনালোকে চাই লওকচোন 3 ফলটো কেনেকুৱা বস্তু। তেতিয়াহ'লে গাইজ দেখাই দিছোঁ। অঁ দাদা এক ফল হয় নহয়, কি কামত লাগে এইকেইটা কৈ দিয়ক। থেংক ইউ ওলাই আহিছোঁ। গোটেই খুন্দা মাৰিছে চব গাইজ। আৰু এইফালে চাওক পাৰ্কিং বুলি কৈছে, গাড়ী ৰখাবলৈ জেগাই নোহোৱা হৈছে গাইজ। চাওকচোন ইমানে জাম লাগি গৈছে চাওক। বাৰে ইমান গাড়ী। আৰু সেইফালে বন্ধু আগত ৰৈ আছে, অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। চাওক গাড়ী বাহ, গাড়ী থ'বলৈ জেগা নোহোৱা হৈছে গাইজ। সেইফালে বন্ধু ৰখি আছে মোলৈ। গাড়ী ৰখাবলৈ ঠায়ে নোহোৱা আছে। আজি তেতিয়াহ'লে ৰাতি ফাংচন চাবলৈ আহিব আপোনালোকে ন। আজি মানে কি আৰু ৰাতি ফাংচন চাম বুলি ভাবিছোঁ। এয়া চাওক ৰেলি চাওক না, কিমান মানুহ হৈছে। বাহ একদম বোলে হেৰিলৈ লাগি আছেগৈ, বৰবৰুৱা টাউনশ্বিপলৈ লাগি আছে বোলে মানুহ। ধেমালি মানুহ হৈছে বাৰে। চাওক গাইজ। এইখন মানুহ আৰু কপাই থৈ গৈছে আমাক। বিশ্বা মুণ্ডাই কপাই থৈ গ'ল আৰু নহয় জানো লেপেটকৰা অঞ্চলত। চাওক বাৰে মানুহ চাওক না, দেখি অবাক হৈ গৈছোঁ ময়ো গাইজ। গোটেই মোৰো মাথা চাহ ঘূৰাই যায়গৈ মানুহ দেখিলে, ইমান মানুহ চাওক।
দেখিছে না বাহ 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 আগত বোলে হাতীও লৈছে বোলে হাতীটো কিন্তু নেপামগৈ চাগে আমি এইফালে বাইপাছৰ হয় এইফালে যামগৈ আৰু আগলৈকে সিহঁতে গৈ আছে কিমান আগলৈ গৈ আছে চাওকচোন তাম লেপেট কটাৰ পৰা লাগি আছে টাউনশ্বিপলৈ লাগি গ'লগৈ বোলে বা দেই ইমান মানুহ হয়নে বা জীৱনত কাহিনীও দেখা নাছিলোঁ মই এনেকুৱা ডাঙৰ ৰেলী এয়া প্ৰথম অভিজ্ঞতা আৰু এইফালে এম্বুলেঞ্চো ৰাখি থৈছে চব কাৰোবাৰ যদি কিবা হয় জানো অকস্মাত ৰ'দটো দিছে নহয় তাতে ভালেই হৈছে ছেফটি ফাৰ্ষ্ট যে আগতে এম্বুলেঞ্চ ৰাখি ৰেডি কৰি ৰাখিছে কাৰো নহওক এনেকুৱা এটা নহয় জানো ভগৱানৰ কৃপাত আৰু মই এতিয়া ইফালে গুচি যামগৈ আৰু আপোনালোকক দেখুৱাই দিছোঁ ছাৰ তাৰপিছত মানুহ গৈ আছে দেখিছে নেকি ইমান ডাঙৰ ৰেলী গাইজ এতিয়া আমি উৰিয়া মুণ্ডা টেলেঙা ধেমালি কৰি আছোঁ ফাংচন চাবলৈ ওলাইছোঁ ইয়াত বন্ধুৰ লগত গাইজ পৰম শ্ৰদ্ধা জাতি হিতৈষী আদৰ্শ ব্যক্তিসকল ইয়াত কোনো সন্দেহ শংকা থাকিব নালাগে মোতকৈ আপোনালোক বেছি অসমীয়া আৰু মই সেইকাৰণে আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকে এইখন ভাৰতৰ সন্তান এই মা ভাৰতীৰ সন্তান অসমত কামৰ বাবে হওক ইয়াত থাকিবৰ কাৰণে হওক যি কাৰণেই নহওক কাৰণ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ মানুহ আহি যিকোনো এখন ৰাজ্যত বাস কৰিব পৰা অধিকাৰ আমাৰ সংবিধানখনে প্ৰদান আৰু সেইকাৰণে আজি আপোনালোক অসমীয়া গতিকে নিজৰ চাহ জনগোষ্ঠীৰ আকৌ সৰু সৰু উপজাতিৰ লগত পেলাই কথা কৈছে আজি যদি চাহ জনগোষ্ঠীটোৰ মাজতে যদি কোনোবা ভূমিতে যদি কৈ দিয়ে নে আমি চাহ জনগোষ্ঠীৰ লোকসকল বাগিচাৰ শ্ৰমিকসকল গাঁৱৰ বিভিন্ন জাতি আহৰি কটাৰী চুতীয়া মৰাণ মটন মিথুন দেউৰী কোচ কলিতা বামুণ গোটাই বেংগলী ইমান মই অপেক্ষাৰ পিছত গায়কজন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ তেখেতেনো কি গান গায় আপোনালোক অকণমান সোমাই দিম বুলি ভাবিছোঁ শুনি যাব বাৰু ৰাইজ সবাই